মানুহবিলাকে বিটিআৰ যি চুক্তি হৈছে মানে শংকিত হৈ আছে তো ছাৰ আপুনি কি ক'ব বিচাৰিব? চাওক, যিটো বিটিআৰ চুক্তি হৈছে তাৰ কাৰণে আমি বহুত আনন্দিত আৰু আমি সমৰ্থন কৰিছোঁ যে বিটিআৰ হ'বই লাগে আৰু বিটিআৰ হৈ গ'ল। এতিয়া অনাবৰু বা বিভিন্ন মহলত যিবিলাকে তাৰমানে অপপ্ৰচাৰ কৰি আছে তাৰে মাজত আমি যি দেখাইছোঁ এইবিলাক নিজৰ একমাত্ৰ নিজৰ দক্ষতাৰ কাৰণে নিজৰ চিন্তা কৰি নিজৰ প্ৰাইভেট তাৰমানে ডেভেলপমেণ্ট বিচাৰি তেওঁলোকে মানে ভুল প্ৰচাৰ এটা কৰি আছে। যে মই ক'ব বিচাৰোঁ যে এইবিলাক মানুহৰ লগত যিবিলাক নেতাই অপপ্ৰচাৰ কৰি আছে এইবিলাক নেতাৰ লগত কোনো ৰাইজ নাই, তেওঁলোকে অকলশৰীয়া, তেওঁলোকে না ইফালে হ'ল না সিফালে হ'ল, যাৰ কাৰণে তেওঁলোকে নিজৰ ক্ৰেডিট বিচাৰি তেওঁলোকে অপপ্ৰচাৰ কৰি আছে। যেনেকুৱা আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যোৱা পৰহি দিনা শনিবাৰ দিনাখন কৈছে যে বিটিআৰ চুক্তিটো মই কেতিয়াও নামানো। যদি বিটিআৰ চুক্তি নামানে তেওঁ দিল্লীত কেনেকৈ চহী কৰিছিল, চুক্তিত কেনেকৈ উইটনেছ হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছিল। যে যোৱা 7 তাৰিখে যে ইমান লাখ লাখ মানুহ জমা কৰি সম্বৰ্ধনা জনাইছিল, সেইটো সম্বৰ্ধনা হাগ্ৰামা মহিলাই কাক কৰিছিল? হাগ্ৰামা মহিলাৰী সেই সম্বৰ্ধনা কাক জনাইছিল যদি বিটিআৰ চুক্তি হাগ্ৰামা মহিলাৰী নামানে? তাৰমানে এতিয়া দেখা পাইছে যে হাগ্ৰামা মহিলাৰীৰ মাটিৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হ'বলৈ গৈ আছে। তেওঁৰ দক্ষতা শেষ হৈছে, তেওঁৰ ৰাজনীতি যিটো আছিল ৰাজনীতি যেতিয়া ৰাজত্ব কৰি আছিল তেওঁৰ ৰাজত্বটো যাব ওলাইছে, তাৰ কাৰণে তেওঁ পাগল হৈ গৈছে। এতিয়া আপচুৰ নেতৃত্বত NDPৰ নেতৃত্বত নতুন কিবা এটা হ'বলৈ গৈ আছে, সেইটো বড়োলেণ্ডবাসী এই বিটিআৰবাসী সমস্ত ৰাইজে সকলো জনজাতি ৱেলকাম জনাইছে। ৱেলকাম বিটিআৰ। আমি বিটিআৰক সদায় সমৰ্থন কৰিছোঁ আৰু সমৰ্থন কৰি যাম। তেখেতে কৈছে আকৌবাৰ হাগ্ৰামা মহিলাৰী দেৱৰে চৰকাৰ হ'ব। এইটো কেতিয়াও অবাস্তৱ কথা। তেওঁতো ক'বই লাগিব যে এটা চিফ হয়তো কেতিয়াও ক'ব নোৱাৰে যে মই হাৰি যাম। এইটো ক'ব পাৰিব নেকি আপোনালোকে কওকচোন? তেওঁ কেতিয়াও ক'ব নোৱাৰে যে মই হাৰিম। তেওঁ বল দিবই লাগিব, হাৰিলেও বল দিবই লাগিব যে মই জিকিম। কিন্তু অবাস্তৱ, আজিও হাগ্ৰামা মহিলাই কৈছে 30টা চিট পাব। মইতো কৈছোঁ 30টা, 3টা পোৱাতে তাৰ জুলুম আছে। 3টা চিট পোৱাটো হাগ্ৰামা মহিলাই, যোৱা বছৰ ওদালগুৰি জিলাত 10টা চিট হাগ্ৰামা মহিলাৰ পাইছে। মই ক'ব বিচাৰিছোঁ এইবাৰ ওদালগুৰি জিলাত 5টা চিট লৈ দেখাকচোন হাগ্ৰামা মহিলাৰ দম আছে। BPFৰ দম নাই যে এইবাৰ ওদালগুৰি জিলাত 2খন চিট লৈ যায়। আপোনালোকে জানিব যে বিটিআৰৰ নতুন কিছু মানুহ সদায় নতুনটোহে বিচাৰে। আগতে আমি যেতিয়া সৰু আছিলোঁ, মোৰ এতিয়া 60 বছৰ ইয়াৰ্ছ, আমি যেতিয়া সৰু আছিলোঁ যে গাঁৱত যদি ক'ৰবাত চাইকেল আছে সেই চাইকেললৈ মানুহজন পৰিৱৰ্তন ডেভেলপ ধনী মানুহ বুলি কৈছিল। আজিকালি এই চাইকেলৰ দিন গ'ল, তাৰপিছত আহিল কি বাইকৰ পিছত 4চকীয়া গাড়ী আহিল। 4চকীয়া গাড়ীৰ পিছত এতিয়া মানুহ স্কৰপিঅ' বিচাৰে, বলেৰো বিচাৰে। মানুহ আজিকালি মাৰুতি গাড়ী নচলায়। সেই ঠিক মই তেনেকুৱা বিচাৰোঁ। পুৰণা BPF মানুহ আৰু ৱেলকাম নকৰে, ৱেলকাম কৰিছে বিটিআৰ। ৱেলকাম। তেখেতে বিটিআৰ চুক্তিৰ একো নাই বুলি কৈছে, আপুনি কি ক'ব? বিটিআৰ চুক্তিৰ হাগ্ৰামা মহিলাৰ ক'বই। এতিয়া আজিও মই শুনিছোঁ, নিউজত শুনিছোঁ হাগ্ৰামা মহিলাৰ কৈছে যে 2003 চনত যিটো BTC চুক্তি হৈছিল সেইটো মেইন চুক্তি বুলি কৈছিল। যদি মেইন চুক্তি হৈছিল, হাগ্ৰামা মহিলাৰী যিদিনাখন 27 জানুৱাৰী যিদিনাখন দিল্লীত চুক্তি স্বাক্ষৰ হৈছিল, বিটিআৰ চুক্তি হৈছিল, হাগ্ৰামা মহিলাই সেইদিনা নিচা পান কৰি গৈছিল নেকি, মদ খাই গৈছিল নেকি? তেওঁ নিচাৰ যুগতকৈ তেওঁ চুক্তি স্বাক্ষৰ কৰিছিল নেকি? মই এইটো কুৱেশ্যন কৰিব বিচাৰিছোঁ। সেই সময়তো তেওঁৰ মেমৰিটো ফ্ৰেছ আছিল নে নাই? নিচা খাই তেওঁ পাগল হৈ আছিল, পাগলৰ যোগেদি তেওঁ স্বাক্ষৰ কৰিছিল নেকি? মই এই কথা হাগ্ৰামা মহিলাৰীক কুৱেশ্যন কৰিব বিচাৰিছোঁ। তেওঁ যেন BTCৰ চিফ হৈ যদি এনেকৈ আবুল তাবুল বকে তেনেহ'লে আমি কি ক'ম আৰু? আপোনালোকে বুজি পাওক তেওঁৰ যোগ্যতা আছে কি নাই। মই ক'ব বিচাৰোঁ যে তেওঁ এতিয়া চিফ হোৱাৰ যোগ্যতা নাই, তাৰ কাৰণে তেওঁ আবুল তাবুল বকে। হীৰা চৰিণীয়া চিফ হ'ব কেনেকৈ? তেওঁতো ক'বয়ে হীৰা চৰিণীয়া চিফ হ'ব কেনেকৈ? হীৰা শৰণীয়াই তেওঁৰ এটাই উদ্দেশ্য আছিল BTCখন ভংগ কৰিব। সেই চুক্তিৰ যোগেদি তেওঁ দুবাৰকৈ মানুহক ৰাম ঠগন দি কি কৰিলে? কোকৰাঝাৰ লোকসভা সমষ্টিখন দখল কৰিলে। এতিয়া যদি নকয় কি হ'ব? ৰাইজক একো দিবও নোৱাৰিলে, BTCটো ভংগ কৰিব নোৱাৰিলে। তাতকৈ BTC আৰু উন্নত হ'ল, ডেভেলপহে হ'ল।
ব্ৰিটিছৰ পৰা এতিয়া BTR হৈ গ'ল। এতিয়া BTRৰ যোগেদি BTR এৰিয়াটো ডেভেলপ হ'ব। সমস্যাটো দুখন বাঢ়ি গ'ল। শোণিতপুৰ আৰু বিশ্বনাথ আৰু বাঢ়িহে গ'ল। তেওঁতো কমাব নোৱাৰিলে, এতিয়া তেওঁতো ক'বই লাগিব। শুই থকা কুকুৰটো মানে শুই ভুকি থাকিব, তেওঁতো দাঁড়িব নোৱাৰে। আপোনালোকে দেখা পাইছে নেকি যে দিল্লীত সংসদ ভৱনত এই শৰণীয়া কিবা কোনোদিন BTC ভংগ কৰিব লাগে বুলি, বড়োলেণ্ড হ'ব নালাগে বুলি তেওঁ কোনোদিন দবদবাইছিল নেকি? কোনোদিন দবদবোৱা নাই সংসদ ভৱনত। আৰু ইয়াত তেওঁ দিল্লীৰ পৰা আহি কোকৰাঝাৰ আহি কেইটামান ABM চোৰ ল'ৰা লৈ, কেইটা অনাবৰৰ ল'ৰা কেইটা লৈ ৰাস্তাত হাল্লা কৰি থাকে। তেওঁতো কোনো অফিচিয়েলি ফৰ্মেলি কোনো কাম কৰা নাই। তেওঁ ক'বই লাগিব, কাৰণ আকৌ লোকসভা আহিব নহয়। সেইটো আশাৰ বতৰা তেওঁ ৰাইজক দি থাকিব। সি যে ৰাম ঠগন বাৰে বাৰে শৰণীয়াই যে দি আছে, এইটোতো বাস্তৱ ৰাইজে গম পাই গৈছে। সেইকাৰণে ৰাইজে এতিয়া যিবিলাক শৰণীয়াৰ মানুহ আমাক ৱেলকাম কৰি আছে, মোক ৱেলকাম কৰিছে। আলিদা আমাৰ মাজত আহক, আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে আহক। আমাক কেনেকৈ আপোনালোকে মানে আপোনালোকৰ যে BTRৰ অংশীদাৰ বনাব, আমি আৰু মানে ভুল বুজাবুজি হৈ আৰু জিন্দগীত থাকিব নোৱাৰোঁ। আমাৰ অঞ্চলখন পিছ পৰি গৈছে। শৰণীয়াৰ দ্বাৰাই যে একো নহ'ব, সেইটো আমি প্ৰমাণ পাই গৈছোঁ যে BTR হৈ গ'ল। হাগ্ৰামা মহিলাৰী দেৱে প্ৰমোদ বড়োক মিছলীয়া বুলি কৈছে। আপুনি কি ক'ব? প্ৰমোদ বড়োক মিছলীয়া ক'ব, তাৰমানে কেনেকৈ ক'ব? সেইটো হাগ্ৰামা মহিলাই দেখোন যোৱাবাৰো কৈছিল, প্ৰমোদ বড়োৱে ফৰেষ্টৰ গছ গছনি কাটি কুটি নোহোৱা কৰি দিলে। কিন্তু ফৰেষ্টৰ গছগিলা হাগ্ৰামা মহিলাৰীৰ দলে কাটিছিল, BPFৰ মানুহে কাটিছিল, না এফচুৰ নেতৃত্বত কাটিছিল? এতিয়াওতো মিছা কথা কৈ মানে হাৰ মানি গ'লে। মিছলীয়া হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। হাগ্ৰামা মহিলাৰ দুৰ্নীতিৰ কথা ক'লে আপোনালোকে আমাতকৈ বেছিহে জানিব যে তেওঁ কিমান দুৰ্নীতিকাৰ, তেওঁ কিমান ভ্ৰষ্টাচাৰ। হাগ্ৰামা মহিলাৰে ভয়ংকৰ হৈ গৈছে। তেওঁৰ মানে এনেই মানে ভৰিৰ তলৰ মাটি গৰম হৈ গৈছে, যাৰ কাৰণে তেওঁ আবল তাবল বকি আছে। এতিয়া তেওঁৰ এতিয়া গাড়ী যাব। আপোনালোকে আজি তাৰিখত চাই ৰাখক। মই আজি আপোনালোকক আজি মিডিয়াৰ মুখত আজি ইমানখিনি মানুহ মাজত সাক্ষাৎকাৰ দিছোঁ যে এইবাৰ নতুন কৰি BTRৰ যোগেদি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ হ'বলৈ গৈ আছে, আৰু হোৱাটো খাটাং, 100% খাটাং।